মানে কি যদি কোনোবা যদি এনেকুৱা দুষ্ট ব্যৱসায়ী থাকে সি যদি এইটো যদি অৰিজিনেল বুলি বিক্ৰী কৰে কাষ্টমাৰে ধৰিব নোৱাৰিব মানে ধৰিব নোৱাৰে। আচ্ছা এডিডাছ লিখা আছে এইটো এডিডাছ অৰিজিনেল নে এইটো অৰিজিন নহয়, এইটো তোমাৰ 7A কোৱালিটি। এইটো হ'ব তোমাৰ 7A কোৱালিটি আচ্ছা আৰু এইটো তোমাৰ কপি। এইটো হ'ব তোমাৰ কপি। সো গাইজ আজি আমি আহিছোঁ আমাৰ এখন ধুনীয়া দোকানত আৰু মোৰ বন্ধুৱে দোকানখন ষ্টাৰ্ট কৰিছে আৰু এই দোকানখনত আপোনাৰ যিবিলাক প্ৰয়োজনীয় বস্তু প্ৰত্যেকবিলাক বস্তু পাই যাব আৰু দোকানখন হ'ল মাইৰা ভেৰাইটিজ দেখিছে আপোনালোকে মাইৰা ভেৰাইটিজ আৰু এই দোকানখন হ'ল মোৰ এজন একদম ফ্ৰেণ্ড মানে আমি সৰুৰ পৰা একেলগে ক শ্ৰেণীৰ পৰা আমি একেলগে এজন ফ্ৰেণ্ডৰ গতিকে দোকানখন সম্পূৰ্ণ দেখাম আৰু ইয়াত কি পায় গোটেইখিনি দেখাম। সো গাইজ ভিতৰলৈ ঠেলক আৰু ঠেলি দিলোঁ ঠেলি দি আমি দোকানৰ ভিতৰত সোমাই গ'লোঁ। ৱাও কি খুলিছে বে গোটেইবিলাক মেটেলিক প্ৰিণ্ট ইয়াতে আপোনাৰ স্পৰ্টছ আইটেম শ্বুজ বগেৰা জেন্সৰ মানে যি বিচাৰে আৰু আপোনালোকে প্ৰত্যেকটো বস্তু পাই যাব। ধুনীয়া ধুনীয়া টি চাৰ্ট আছে চাওক আপোনালোকে ইয়াতে টি চাৰ্ট আছে আৰু তাৰ লগতে আপোনাৰ এভৰিথিং ইয়াতে ধুনীয়া ধুনীয়া ট্ৰেক শ্বুট আছে আৰু কি ক'ম মানে আমাৰ জেন্সৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি আছে। যিখিনি বস্তু বিচাৰি আমি টাউন যাব লাগে বা যিখিনি বস্তু বিচাৰি আমি কোনোবা শ্বপিং মল যাব লাগে বা ক'ৰবাত যাব লাগে গোটেইখিনি বস্তু সি প্ৰভাইড কৰিছে ধুনীয়াকৈ ইয়াতে। সো গাইজ মই আপোনাক এতিয়া দেখাম আমাৰ যিজন বন্ধু মোৰ বন্ধু আৰু এই দোকানখন যোনে খুলিছে প্ৰত্যেকখিনি বস্তু দেখাই যাম আৰু লগতে তাক মই এতিয়া লগ কৰিম। এইজনে হ'ল সঞ্জয় নাথ মোৰ বন্ধু আৰু সি উলিয়াই থৈ দিছে কাষ্টমাৰ আহি গৈছিলে। এইটো হ'ল জগাৰ এডিডাছৰ আৰু লগতে সঞ্জয় প্ৰথমে পচন্দ সুধিম এডিডাছ লিখা আছে এইটো এডিডাছ অৰিজিনেল নে এইটো অৰিজিন নহয়, এইটো তোমাৰ 7A কোৱালিটি। এইটো হ'ব তোমাৰ 7A কোৱালিটি আৰু এইটো হ'ব তোমাৰ কপি। এইটো হ'ব তোমাৰ কপি। এইটো হ'ল কপি আৰু এইটো হ'ল 7A 7A কোৱালিটি আৰু 7A আৰু কপিৰ মাজত পাৰ্থক্য কি অৰিজিনেল পাছতে তোমাৰ আহিব 7A কোৱালিটি আৰু তোমাৰ কপিবিলাকত তোমাৰ ধৰিব পাৰে লোগোবিলাক সেম থাকিব কিন্তু তোমাৰ কাপোৰটো চুলে গম পোৱা যায় যে এইটো কপি মাল বুলি। কিন্তু তোমাৰ 7A কোৱালিটি তুমি ধৰিব নোৱাৰিবা এইটো অৰিজিনেল তোমাৰ 7A কোৱালিটি তুমি ধৰিব নোৱাৰিবা টেগটো। মানে কি যদি কোনোবা যদি এনেকুৱা দুষ্ট ব্যৱসায়ী থাকে সি যদি এইটো যদি অৰিজিনেল বুলি বিক্ৰী কৰে কাষ্টমাৰে ধৰিব নোৱাৰিব মানে ধৰিব নোৱাৰে। আচ্ছা গতিকে ৰাইজ আপোনালোকলৈ মানে কি এটা মেছেজ হয় যে 7A বুলি এটা কোৱালিটি আছে আৰু এই কোৱালিটিটো ধুনীয়াকৈ বেচিব পাৰে মানে বহুত শ্ব'ৰুমে বহুত এনেকুৱা মানে ফৰ্ড কৰে যে 7A কোৱালিটিটো অৰিজিনেল বুলি বেচে। গতিকে ফ্ৰেণ্ডছ আমি জানিলোঁ তাৰ পৰা আৰু লগতে তোমাৰ দোকানত কি কি পোৱা যায় স্পৰ্টছৰ সকলো আইটেম পাবা আৰু ফুটবল ভলীবল বেডমিণ্টন ক্ৰিকেট বাস্কেটবল সকলো বস্তুৱে পাবা তুমি জিমৰ পৰা এটচেট্ৰা কৰি গোটেইখিনি পাই যাবা। স্পৰ্টছৰ তোমাৰ কষ্টিউম এণ্ড মানে কষ্টিউম পাবা আৰু মেটেৰিয়েলবিলাকো পাবা গোটেইখিনি পোৱা যাব। গতিকে আমি আপোনাক গোটেইখিনি দেখাই যাম আৰু ইয়াতে কি কি পায়। গতিকে মানে কি তালৈ বহুত ধন্যবাদ যে এজন অসমীয়া ল'ৰা হৈ ইমানখিনি সাহস কৰিছে। মানে বিশেষকৈ আমি এটা প্ৰবাদ বাক্য আছে যে অসমীয়া ল'ৰাই বিজনেছ কৰিব নাজানে বা বিজনেছ কৰিব ভয় কৰে কিন্তু ইমানখিনি সাহস কৰিছে এখন গাঁৱত এখন কোনো টাউন নহয় দেই আমাৰ এখন গাঁও হয় আৰু এখন গাঁৱত যে ইমানখিনি সাহস কৰিছে গতিকে তাক মই বহুত বেছি মানে ধন্যবাদ বুলি দিম নে কি দিম মই ধৰিব পৰা নাই কিন্তু সাহসটো মেইন। মোৰ বন্ধু হয় কি আমি সৰুৰ পৰা একেলগে পঢ়া ক শ্ৰেণীৰ পৰা আমি একেলগে পঢ়িছোঁ আৰু ইমান ধুনীয়া এখন দোকান খুলিছে। মই প্ৰত্যেকটো বস্তু তাৰ পৰাই কিনা বাৰু এই কেপ কিনিছোঁ ইভেন মই এতিয়া পিন্ধি আছোঁ এই মাস্কটো যে তাৰ পৰাই কিনা আৰু এই টি চাৰ্টটো নহয় চৰি ক্ষমা কৰিব চাৰ্টটো হয় এই চাৰ্টটো মই তাৰ পৰাই কিনা প্ৰত্যেকটো বস্তু সি যেতিয়া দোকান দিছে প্ৰত্যেকটো বস্তু মই ইয়াৰ পৰাই কিনিছোঁ। মানে আমি যিবিলাক লয়াৰ মিডিল ক্লাছ ফেমিলি হয় চ' আমি লয়াৰ মিডিল ক্লাছ ফেমিলিবিলাকে মানে কি হ'ল এটা চাৰ্ট 5,000 বা 6,000 টকা দি বাই কৰিব নোৱাৰোঁ আমাৰ কাৰণেতো ইম্পচিবল কথা। চ' যিহেতু 5,000 টকীয়া ফিল্ডটো আমি 500 টকাতে পাইছোঁ ডেফিনেটলি যিহেতু যদি কেবটো কিনিব যাওঁ 2,000 টকা কিন্তু সি মোক 200 টকাত প্ৰভাইড কৰিছে ডেফিনেটলি মই তাৰ পৰাই কিনিম কাৰণ আমিতো লয়াৰ মিডিল ক্লাছ ফেমিলি হয়। গতিকে দেখাম আৰু দোকানখন আৰু কি কি আছে বা ইয়াতে কি কি বস্তু পোৱা যায় গোটেইখিনি বস্তু দেখাই যাম। গতিকে বন্ধুসকল আপোনালোকে আহক মই এড্ৰেছটো দিছোঁ এই দোকানখনৰ। এই দোকানখন হ'ল মাইৰা ভেৰাইটিজ আপোনালোকে দেখিলেই প্ৰথমে ক'লোঁ আৰু আমাৰ চৰাইবাহী চন্দ্ৰপুৰৰ যিটো ATM আছে আৰু সেই ATMটোৰ ঠিক সমীপতে লগতে আছে এই দোকানখন মাইৰা ভেৰাইটিজ আৰু বহুত কম দামত বস্তু দি আছে লগতে বহুত ভাল কোৱালিটি বস্তু দি আছে বহুত কম দামত। গতিকে আপোনালোকে আহক আৰু আহি আপোনালোকে নিজেই গম পাই যাব দোকানখনৰ বিষয়ে। গতিকে সঞ্জয় ব'লা আমি যাওঁ আৰু কি কি বস্তু পাই গোটেইখিনি দেখাবা তুমি। চ' গাইজ মই তাৰ এতিয়া ষ্ট'ৰ ৰুমত সোমাইছোঁ আৰু দেখিছোঁ প্ৰথম সোমাই দেখিছোঁ এইবিলাক বুট হয় বুট জোতা আৰু এইবিলাক ফুটবল খেলিবলৈ ইউজ কৰা হয় বা বিভিন্ন স্পৰ্টছ কামত ইউজ কৰা হয়। গতিকে বহুত কম দামৰ পৰা বেছি দামলৈ আছে। সঞ্জয় ইয়াতে বুটবিলাক কিমান দামৰ পৰা আছে 450 পৰা ষ্টাৰ্ট তোমাৰ আপ টু 1,500 2,000 হ'লে ইয়াতে 450 টকাৰ পৰা বুট ষ্টাৰ্ট হৈছে আৰু 2,000 টকালৈকে আপোনালোকে নিজৰ পচন্দৰ মতে নিজৰ কোৱালিটি বাছনি কৰি আপোনালোকে লৈ যাব পাৰিব। আৰু গতিকে ধুনীয়াকৈ এখন সি এটা ফুল পেকেজত এখন জেন্টছ আইটেম দোকান খুলিবলৈ ট্ৰাই কৰিছে আৰু ধুনীয়াকৈ দেখিছে আপোনালোকে এইটো গুদাম ঘৰ হয় গুদাম ঘৰত ঠাহ খাই আছে বস্তুবিলাকে আৰু লগতে সিফালেও আছে এইফালেও আছে আপোনাৰ ধুনীয়াকৈ শ্বুজবিলাক আছে আৰু
চ' আৰু লগতে ইয়াতে কেৰম আছে, আপোনালোকে যদি চেম্পিয়ন কেৰম বিচাৰে চেম্পিয়ন কেৰমো পাব, আৰু লগতে যদি আপোনালোকে লাৰ্ণাৰ কেৰম আপোনাৰ সৰু বাচ্ছাটোৰ কাৰণে যদি কেৰম বিচাৰে প্ৰত্যেকটো বস্তু পাব। চ' সঞ্জয়, যিহেতু পূজা আহি আছে, দুৰ্গা পূজা, গতিকে দুৰ্গা পূজা কিবা অফাৰ ৰাখিছা নেকি? পূজাৰ অফাৰ এটাই ৰাখিছোঁ, যদি আপুনি 2000 টকা বজাৰ কৰে আপোনাৰ এইটো চেণ্ডেল ফ্ৰী পাব, কপি চেণ্ডেল এইটো। চেণ্ডেল মানে কিহৰ হয় এইটো পুমাৰ আহিব, এডিডাছৰ আহিব, এটা কপি হ'ব আপোনাৰ, কপি হয়, ৰিবকৰ আহিব, আপুনি এইটো চেণ্ডেল ফ্ৰী পাব। ইয়াৰ চেণ্ডেলটোৰ দাম হ'লে আপোনাৰ 400 টকা, কিন্তু যদি আপুনি 2000 টকা বজাৰ কৰে তেতিয়া আপুনি চেণ্ডেলটো ফ্ৰী পাব। গতিকে চাওক, ধামাকা অফাৰ, পূজাৰ অফাৰ। আপুনি যদি 2000 টকাৰ বজাৰ কৰে তেনেহ'লে 400 টকীয়া এনেকুৱা এযোৰ চেণ্ডেল ফ্ৰী। এইযোৰ কপি হয়, কোনো অৰিজিনেল নহয় বাৰু, ইয়াতে লিখা আছে পুমা হয়। গতিকে আপুনি ফিলটো পাব, পুমাৰ ফিলটো। গতিকে আপোনালোকে আহক, বজাৰ কৰক ধুনীয়াকৈ, কাৰণ পূজাতটো আপোনালোকে বহুত বজাৰ কৰিবই। গতিকে ইয়াৰ পৰাই কৰি চাওকচোন এবাৰ বজাৰটো কেনেকুৱা লাগে। চ' গাইজ, আপোনালোকে গম পালে দোকানখনৰ বিষয়ে। ইয়াতে আমাৰ এজন ভাইটি আহিছে, ভাইটি বুলি কৈছোঁ কাৰণ সি মোতকৈ বহুত সৰু। গতিকে ভাইটি, ইয়াতে আহি কেনেকুৱা লাগে দোকানত আহি ভাল লাগিছে। মই আগতো আহোঁ, ইয়াৰ পৰা কাপোৰ কিনো। হয়, ইয়াতে আহিলে মানে মোৰ এনেকুৱা লাগে ডিকাথলনৰ ফিল্ডটো আহে, মানে চব স্পৰ্টছৰ বস্তু পোৱা যায়। ভাল লাগিছে। প্ৰাইচবিলাক কেনেকুৱা হয় ইয়াতে? প্ৰাইচবিলাক প্ৰিমিয়াম প্ৰাইচ। প্ৰাইচবিলাকৰ কাৰণে মানে আপোনাৰ গুৱাহাটীত যিটো দাম হয় ইয়াতো সেই তেনেকুৱাই আৰু, গুৱাহাটী যাবলৈ দৰকাৰ নহয়। আচ্ছা, তাৰপিছত লগতে যিবিলাক মানে কি এই প্ৰডাক্ট ৰাখে, প্ৰডাক্টবিলাকৰ কোৱালিটি কেনেকুৱা? কোৱালিটি ভাল, মই নিজে ইউজ কৰিছোঁ, ভাল কোৱালিটি। আচ্ছা, চ' গাইজ, মোৰ বন্ধুৰ দোকানত যিবিলাক চপ্পলছ হয় তাৰ কালেকশ্যন দেখাইছোঁ। আপোনালোকে দেখিছে, আপোনালোকে প্ৰত্যেকটো বস্তু দেখি বুজিয়ে পাইছে, ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু আপোনালোকে আহক, ইয়াতে এই প্ৰত্যেকবোৰ চপ্পল ইউনিচেক্স হয়। ইয়াতে লেডিজ জেণ্টছ বুলি কথা নাই, প্ৰত্যেকেই পিন্ধিব পাৰে এই চপ্পলছবোৰ। আৰু আপোনালোকে আহক, ইয়াতে ধুনীয়াকৈ বহুত জেনুইন প্ৰাইচত আপোনালোকে সি আগবঢ়াই আছে, আৰু মানে কি বহুত ভাল কোৱালিটি হয় গোটেইবিলাক বস্তু। গতিকে আপোনালোকে আহক আৰু আহি নিজে এবাৰ ট্ৰাই কৰি চাওক যে কেনেকুৱা বস্তুবিলাক সি প্ৰভাইড কৰি আছে। আপোনালোকে দেখিছে ধুনীয়া ধুনীয়া বস্তুবিলাক এইবিলাক, আৰু এইবিলাক চপ্পলছ হয়, যিটো বস্তু আমাৰ গাঁৱত কোনো আজিলৈ প্ৰভাইড কৰা নাই। আৰু সি চ' ইয়াতে যিবিলাক টাউনত শ্ব'ৰুমছ থাকে, শ্ব'ৰুমছত যিমান দাম লয় তাতকৈ বহুত কম দামত সি আগবঢ়াই আছে। গতিকে আপোনালোকে আহি এবাৰ নিজে ট্ৰাই কৰি চাওক। চ' গাইজ, ইয়াতে আপোনাৰ ক্ৰিকেট বেটৰ পৰা আৰম্ভ কৰি বেডমিণ্টনৰ ৰেকেটলৈকে আছে। ক্ৰিকেট বেট আপোনাক যিকোনো টাইপছ অফ কোৱালিটি, মানে কি আপুনি যদি মাৰ্ক বল খেলে বা আপুনি যদি লেডাৰ বল খেলে তাৰ কাৰণে কোৱালিটি আছে, তাৰ কাৰণে বেট আছে। আৰু লগতে ট্ৰফিজ, আপুনি যদি কোনোবা ধৰণৰ খেল পাতিছে আৰু তাত যদি ট্ৰফি দিব লগা হয়, আপুনি দেখিছে ইয়াতে যিকোনো ট্ৰফি, আমি গোটেইখিনি দেখাব পৰা নাই। আৰু যিহেতু ইয়াতে স্পেচটো অকণমান কম হয়, গতিকে বহুতখিনি বস্তু আমাৰ যি ষ্ট'ৰ হাউচ তাত থোৱা হৈ আছে। আৰু আপোনালোকে চাওক, ইয়াতে বিভিন্ন ধৰণৰ ট্ৰফিবিলাক ইয়াতে পোৱা যায়। আপোনালোকে যদি খেল পাতিছে, খেলৰ ট্ৰফিবিলাক ইয়াতে পাব। আৰু লগতে ইয়নেক্সৰ বেটৰ পৰা, ৰেকেটৰ পৰা আৰম্ভ কৰি ইয়নেক্সৰ চাটুললৈকে বা চিলভাৰ্ছৰ চাটুললৈকে আপোনাৰ চাহিদা মতে প্ৰত্যেকটো বস্তু ইয়াতে প্ৰভাইড কৰা হয়। ঠিক আছে, আৰু ভেৰাইটি টাইপছ অফ কেপছ আছে ইয়াতে। আপোনাক যেনেকুৱা ধৰণৰ টুপি লাগে সকলোবিলাক টুপি পাব ইয়াতে। যদি বান্দৰ টুপি লাগে সেইটো সি প্ৰভাইড কৰিছে, আৰু লগতে যদি আপোনাক কোনোবা ধৰণৰ হিপ হপ টাইপৰ ষ্টাইলিছ টুপি লাগে প্ৰত্যেকটো বস্তু আপুনি ইয়াতে পাই যাব। আৰু এইবিলাক দেখিছে ৰিষ্ট বেণ্ড হয় বা কিবা কিবি তেনেকুৱা ধৰণৰ হয় স্পৰ্টছৰ আইটেম, এই গোটেইখিনি বস্তু সি ইয়াতে ৰাখি থৈ দিছে ধুনীয়াকৈ। গতিকে আপোনালোকে আহক দোকানখনত এবাৰ চাই যাওক, আৰু গোটেইখিনি বস্তু আপোনালোকে ইয়াতে আপোনাৰ ফুল পেকেজত সি ইয়াতে প্ৰভাইড কৰিবই, মোৰ এইটো বিশ্বাস। গতিকে আপোনালোকে আহি চাওক, লৈ যাওক ইয়াতে। চ' গাইজ, ইয়াতে সি কিছুমান লেডিজৰ বস্তু ৰাখিছে, বিশেষকৈ চেণ্ডেল, কাৰণ গিৰিয়েকৰ সৈতে কেতিয়াবা ঘৈণীয়েক আহি যায়, তিৰিটো আহি যায়, আৰু সেই তেখেতৰ যদি চেণ্ডেল এযোৰ প্ৰয়োজন হয় ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। বিভিন্ন ধৰণৰ চেণ্ডেল আছে ইয়াতে, জাষ্ট এইকেইযোৰ ডেমোহে হয়, আৰু বিভিন্ন ধৰণৰ চেণ্ডেল আছে ইয়াতে। আৰু এইবিলাক ভেৰাইটি টাইপছ অফ আপোনাৰ হাফ পেণ্ট আছে, যিটো আপোনাৰ ফিল্ডত প্ৰেক্টিছ কৰিবলৈ সহজ হয়। আৰু বাকীবিলাকতো নকওঁৱে, আপোনালোকে দেখিছে ইয়াতে কি কি বস্তু পোৱা যায়। আৰু ফুল পেকেজত মানে এখন ধুনীয়া ভেৰাইটিছ, যিহেতু নামটো মাইৰা ভেৰাইটিছ, আৰু ভেৰাইটিছ বস্তুৱে ৰাখিছে। গতিকে আমি সঞ্জয়, এতিয়া আমি যামগৈ শেষত। তোমাৰ দোকানখনৰ বিষয়ে তুমি নিজেই কোৱা, যে ভিউৱাৰ্ছে, আমাৰ যিখিনি ভিউৱাৰ্ছ আছে মানে তেওঁলোকে যদি দোকানখনত আহে তেওঁলোকে ইউনিক কি পাব, তেওঁলোকে ইয়াতে কি ভাল পাই যাব? মানে ইউনিক মানে ইয়াতে তোমাৰ প্ৰডাক্টটো ভাল পাবা 1 নম্বৰতে, আৰু নাম্বাৰ হৈছে 2 নম্বৰতে আপোনাৰ ৰেটটো বহুত কম পাব আপুনি। আৰু কাপোৰৰ ক্ষেত্ৰত আপুনি 10% to 70% ডিছকাউণ্ট পাব। ডেফিনেটলি ক্ষেত্ৰত আপুনি 10% 30% ডিছকাউণ্ট আহিব। মজা কথা। ফ্ৰেণ্ডছ, আপোনালোকে গম পালে দোকানখনৰ বিষয়ে। এখন হ'ল মাইৰা ভেৰাইটিছ, আকৌ কৈ দিছোঁ, যিটো চৰাইবাহী ATM আছে সেই ATMৰ সমীপতে আছে। চৰাইবাহী চন্দ্ৰপুৰৰ যিটো ATM হয়, SBI ATM, তাৰ ঠিক সমীপতে এখন মাইৰা ভেৰাইটিছ। আৰু দোকানৰ অনাৰ হ'ল এই সঞ্জয় নাথ, আৰু ধুনীয়াকৈ এখন ফুল পেকেজত আপোনাৰ প্ৰয়োজনীয় প্ৰত্যেকটো বস্তু সি প্ৰভাইড কৰিছে। গতিকে আপোনালোকে দোকানলৈ এবাৰ জাষ্ট আহক, আৰু আহি আপোনাৰ পচন্দ হয় নহয় পিছৰ কথা, আপুনি কিনিব পাৰে নিকিনিব পাৰে, নহয় জানো? যদি আপোনাৰ পচন্দ হয় নিশ্চয় কিনিব, যদি পচন্দ নহয় আপুনি তেনেহ'লে নিকিনিব। গতিকে জাষ্ট আপুনি এবাৰ আহক আৰু আহি চাই যাওক। আৰু ভুল নুবুজিব, শেষত আকৌ কৈছোঁ, এই ভিডিঅ'টো কোনো পেইড প্ৰমোশ্যন নহয়। এইটো মোৰ যিহেতু ফ্ৰেণ্ড হয় সি, মোৰ আমি সৰুৰ পৰা একেলগে পঢ়া। আকৌ কৈছোঁ, আমি যিহেতু আমাৰ যেতিয়া শিক্ষা জীৱন আৰম্ভ হয় ক শ্ৰেণীৰ পৰা, আমাৰ শিক্ষা জীৱন ক শ্ৰেণীৰ পৰা আৰম্ভ হৈছিলে, আৰু তেতিয়াৰ পৰা আমি মই একেলগে পঢ়া। গতিকে মই ভাবিলোঁ সি যিহেতু ইমান এটা ভাল কাম কৰিছে সাহসেৰে, গতিকে মোৰ কাৰণে এইটো দায়িত্ব যে
তাৰ দোকানখন এবাৰ মই প্ৰমোশ্যন কৰি দিয়া। গতিকে প্ৰমোশ্যন বুলি ধৰি লওক। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি এটা লাইক কৰক আৰু লগতে দোকানখন কেনে পালে সেই বিষয়টো জনাবলৈ প্লিজ এটা কমেণ্ট কৰক আৰু লগতে আমাৰ আগন্তুক ভিডিঅ'সমূহ চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।